অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰথমেই কৰিছোঁ গুৰুক প্ৰণাম। তাৰ পাছত দেৱী দেৱতালৈ সেৱা জনাইছোঁ। তাৰ পাছত মাতৃ পিতৃস্থানত যিসকল অভিভাৱক আছে তেখেতসকললৈ মই সেৱা জনাই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গোটেই বছৰটো ৰঙেৰে ৰাঙলী হৈ থাকক, মনৰ আধৰুৱা আশাবোৰ পূৰ্ণ হওক, তাৰে আন্তৰিক কামনা কৰিলোঁ। ৰঙালী বিহুৰ ওলগ জনালোঁ, লগতে গৰু বিহুৰো গৰু গা ধুৱালে চাগে নহয়নে বাৰু? আমাৰ গৰুও নাই, গা ধুৱাবলৈও নাই। বিহু বুলি ঘিলা পিঠা বনাইছিলোঁ। কালি গোটেই দিনটো পিঠা পনা বনোৱাত এয়া ঘিলা পিঠা। আৰু আজি মই ব্ৰেকফাষ্টত শুকান ৰুটি খাম আৰু আলু বিলাহী তৰকাৰী এখন আছে। আপোনালোকে চাগে চিৰা জলপানহে খাইছে নহয় জানো? খাওক খাওক, খাওক খুব খাওক, পেট বিষাব ৰ'ব। আৰু কওকচোন, কেনেধৰণে আৰম্ভ কৰিছে আজিৰ দিনটো? কালি মোৰ গোটেই দিনটো বৰ বেয়াত গ'ল। বেয়াত মানে কি হ'ল, কালি গোটেই ব্লগটো মোৰ ডিলিট হৈ গ'ল। চেষ্টা কৰিছিলোঁ আনিবলৈ ড্ৰাফটত গৈ পেলাই, তাৰপিছত নোৱাৰিলোঁগৈ আনিব। একচুৱেলি য'ত মই ছেভ কৰোঁ নহয় তাত ঘপককৈ ন'টিফিকেশ্যন আহি গ'ল যে আপোনাৰ ভিডিঅ'জ অলপ ডিলিট কৰক, মানে খালী কৰক, অলপমান ষ্ট'ৰেজ খালী কৰিবলৈ ক'লে। মই যিটো এপত ভিডিঅ'বোৰ দিওঁ তাত মই আগতে দিলোঁ, কিন্তু তাত মই ছেভ কৰিবলৈ বটনটো দবোৱা নাছিলোঁ। তাৰ আগতে মই অৰিজিনেল ভিডিঅ' ডিলিট কৰি দিলোঁ। কি ক'ব আৰু, গধূলিলে মোৰ যে অৱস্থা কাহিল। মই বোলো এই কি হ'ল আকৌ, ইমান গোটেই দিনটো ঘিলা পিঠা বনাওঁতে কিমান দেৰি লাগিছে। চাউল তিয়াই পিচি মেলি পিঠা বনাইছোঁ এই গেলা গৰমত। ইয়াত গৰম পৰিছে। তাৰপিছত আপোনাৰ ৰাতিপুৱা চেণ্ডউইচ বনাইছিলোঁ, সেই তাৰ ৰেচিপি দিছিলোঁ মই আপোনালোকক। ইমান বেয়া লাগিছে, কিনো ক'ব আৰু দেই। যি হ'ল হ'ল, গ'ল কথা গুচিল। যি হয় ভাললৈকে হয়। আগলৈ মই এইটো চেষ্টা কৰিম যে প্ৰথমতে ভিডিঅ'খিনি মানে ছেভ কৰি লওঁ, তাৰপিছতহে মই অৰিজিনেল ডিলিট কৰিম। কালি অকণ লৰালৰি কৰিলোঁ, মানে একচুৱেলি ভাগৰি গৈছিলোঁ আৰু মই ভাবিলোঁ সোনকালে মই এইখিনি কাম কৰি লওঁ, নহ'লগৈ। গোটেইখিনিয়ে গুচি গ'ল। কোনো কথা নাই, আজি মই আপোনালোকৰ বেছি সময় নলওঁ। বিহু, গতিকে বিহুববীয়া আনন্দত আপোনালোক অলপমান উতিবাহি থাকক। ৰঙালী ৰঙেৰে আপোনালোকৰ গোটেই জীৱনটো ভৰি পৰক। গোটেই জীৱনটোলৈনো কি, আকৌ অহা বছৰ উইচ কৰিমেই নহয় জানো? মানে এই বছৰটোৰ কথা কৈছোঁ, অহা ৰঙালীত আকৌ উইচ কৰিম। গতিকে এই বছৰটোৰ আহি থকা প্ৰতিটো দিন আপোনাৰ ৰঙেৰে ভৰি পৰক। খুব সুন্দৰ, খুব আনন্দময় কিছুমান সময় আপোনালোকে পাৰ কৰক, তাকে কৈছোঁ। আৰু আপোনালোকেও মোৰ কাৰণে এইখিনিকে জনাব আকৌ, কি সন্ধ্যা তোমাৰ জীৱনটো এনেকৈ আনন্দৰে ভৰি থাকক, তোমাৰ আধৰুৱা কামখিনি পূৰা হৈ যাওক। মোৰ কাম ঢেৰ বাকী আছে জানে, কি ক'ম আৰু, ক'ম কেতিয়াবা আপোনালোকক গোটেই ঘৰৰ কথাখিনি। গতিকে আপোনালোকে মোৰ ব্লগবিলাক চাই থাকক, লাইক কৰক, ছাবস্ক্ৰাইব যিসকলে কৰা নাই কৰি দিয়ক। বিহু বতৰৰ কথা, বিহুৰ আনন্দ লওক। আজি মোৰ কথা কমকৈ শুনক। অ'কে, ধন্যবাদ।